Hey guys, welcome to my channel Akash Vlogs. এই যে ভিডিওটো বনাই আছো এই ভিডিওটো কেৱল জমনিৰ কাৰণে বনাই আছো দে গাইছে কলৈকে ভিডিওটো চাই বতৰটো ইমান এটা ভাল নহয় ৰাতিপুৱাৰ পৰা বৰষুণি আহি আছে আৰু আজি কলেজো বন্ধ আছে এই কাৰণে এই ভিডিওটো আকৌ বৰষুণ আহি গ'লে চাও গাইছ কি ডাঙৰ বৰষুণ আহি আছে ৰাতিপুৱাই পুৱাই আৰু আপোনালোকে ভিডিওটো ভালকৈ শুনা পাই আছে নে নাই জনাবচোন কমেন্ট কৰি ভিডিওটো কলৈকে চাই থাকিব মোৰ লগত কি হৈছে কলেজৰ সকলোবোৰ গম পাই আছে সিদিনাখন ইকনমিক্সৰ ক্লাছ হৈ আছিল আৰু লগৰ বোলে ইকনমিক্স সাবজেক্টখন লোৱা নাই সেইবাবে মই বাহিৰৰ বাৰান্দাত আহি মোক সুধিলে তোমাৰ নাম আকাশ হয়নে বুলি তাৰপিছত মই কৈ দিলোঁ মোৰ নামে হয় আকাশ তাৰপিছত মোৰ হাতত ধৰি কিনে তাহোঁ লৈ গ'ল তালৈকে য'ত ক্লাছ 10ৰ ল'ৰা ছোৱালী আছিল তাৰপিছত মই যাই পালোঁ তাৰ লগত আৰু তাত বেঞ্চি এখন আছিল সেই বেঞ্চিখনত মই বহিছিলোঁ বহাৰ পিছত ছোৱালী এজনী আহি কিনে গামেৰীৰ পলি এডালেদি মোক প্ৰপ'জ কৰি দিলে মই আচৰিত হৈ গ'লোঁ মই কিন্তু একচেপ্ট নকৰিলোঁ বাৰু তেনেকৈ থাকোঁতে আমাৰ ইকনমিক্সৰ ক্লাছটো শেষ হৈ গ'ল আৰু মই ক্লাছৰুমত আহি গ'লোঁ আমাৰ লেজাৰ হৈ গ'ল লেজাৰৰ ক্লাছত মই তাত আকৌ যাই কিনে বহি ল'লোঁ তাৰপিছত বহাৰ পাছত তাইক আকৌ লগ পাই কিনে তাইক সুধিলোঁ তুমি মোক প্ৰপ'জ কৰিলা যে কি কাৰণত প্ৰপ'জ কৰিলা বা মোক কি কাৰণত ভাল দেখিছা তাৰপিছত তাই কোৱা নাই তাই লাজ কৰিছে তাৰপিছত তাইৰ লগৰজনীয়ে মোক কৈ দিলে তোমাৰ বোলে তাইৰ চুলি গদলা ভাল লাগিছে মই মোৰ চুলি গদলা আৰু কি কাৰণ ভাল লাগিছে কাৰণ মোৰ চুলি গদলা একো কামেই নাই এই দেখা নাই ককৰা মকৰা হৈ আছে কেনেকুৱা জাপিয়ে হৈ আছে বৰষুণ পৰিলে পানীবিলাক ভিতৰলৈ সোমায়ে নাযায় তাৰপিছত লগৰজনীয়ে তাইক ক'লে তুমিয়ে কৈ দিয়াচোন কি কাৰণে চুলি কেইডাল কেকেৰা থকাৰ কাৰণে কি কাৰণে ইয়াক ভাল পাওঁ বুলি কৈছিলা তাৰপিছত তাইক সুধিলোঁ তাৰপিছত তাই মোক কৈ দিলে তোমাৰ চুলি কেইডাল যেনেকুৱা সেনেকুৱা মেগী বাৰু তেনেকুৱাই সেইকাৰণে যেতিয়া মেগী খাব নাপাওঁ তেতিয়া তোমাৰ চুলি কেইডালকে ৰান্ধি খাই দিলোঁ এনেকুৱাকৈ ক'লে তেনেকৈ সেইদিনা স্কুলত ছুটি হৈ গ'ল আৰু মই ঘৰলৈ মই স্কুলৰ পৰা গুচি আহিলোঁ আজি আকৌ তাইক লগ পাই কিনে মই সুধিলোঁ তুমি যে মোক গামেৰীৰ পলিৰে প্ৰপ'জ কৰিলা কিন্তু কাৰণটো যে মই বুজিয়ে নাপালোঁ মানুহে কৰে গোলাপ ফুলেদি বা কিবা ফুলেদি কিবা কিবি এনেকৈ কৰে কিন্তু তুমি মোক গামেৰীৰ পুলিৰে কি কাৰণত কৰিলা তাৰপিছত তাই আকৌ মোক ক'লে তোমাক গামেৰীৰ পুলিৰে কৰা কাৰণ আছে কাৰণ আমাৰ বিয়াৰ পিছত মানে বিয়াৰ আগত যি গামেৰীডাল ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত তুমি কাঠ ফালিব পাৰিবা কাঠ ফালি কিনে সেইখন বিচনা বনাব পাৰিবা সেই বিচনাত আমি থাকিব পাৰিম তাৰপিছত মই আৰু হাঁহি কিনে মোৰ লগৰ কেইজনে হাঁহি বঢ়িয়াকৈ আৰু চব গুচি আহিলোঁ দিয়ক হ'ব দিয়ক আৰু ইয়াতে ভিডিঅ'টো আজি আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজি বহুত বেছি বৰষুণ আহি টাইমত ছোৱালী দুজনী আহি কিনে মোক ক'লে আকাশ তুমি এই যে ছোৱালীজনী তোমাক প্ৰপ'জ কৰিছিল তুমি সঁচা বুলি নাভাবিবা তাৰপিছত মই ক'লোঁ মই সঁচা বুলি ভবাই নাই কাৰণ মোত কৰি বহুত সৰু হয় তাৰপিছত তাহোঁ মোক কথাটো বুজিয়ে দিলে কি কাৰণত মোক প্ৰপ'জ কৰিলে বা কাই কৈছিল তাইক প্ৰপ'জ কৰিবলৈ মানে কি হৈছে জানেনে গাইজ কিবা এটা যে এনে নতুন খেলা ওলাইছে কি বুলি কয় নতুন সেই কি বুলি কয় ধৰি পানীৰ বটল এটা হাফ লিটাৰৰ পানীৰ বটল হওক বা 1 লিটাৰৰে পানীৰ বটল হওক তাত 4-5 আঙুলমান পানী দি কিনে পানী ভৰাই দি কিনে সেই কৰে কি বুলি কয় ভৰাই দি কিনে ওপৰলৈকে এনেকৈ দলিয়াই দি কিনে যদি পানীৰ বটলটো থিয়া হৈ কিনে পৰে থিয়া হৈ পৰাৰ পিছত 4-5জন মানে খেলাটো খেলায় 4-5জনে খেলাৰ পিছত তাও ক'ব লাগিব তুমি অমুকক প্ৰপ'জ কৰা বা তুমি অমুকটো খাব লাগিব তুমি দুবৰি বুনেদি প্ৰপ'জ কৰিব লাগিব বা তুমি অমুক খাব লাগিব তমুক কৰিব লাগিব তাৰপিছত দুজন ছোৱালীয়ে কৈছিল বোলে এই চুলি কেকেৰাজন তাত থিয়া হৈ আছে মোক দেখা হৈছিল তাক মাতি আনি কিনে তুমি ইয়াত গামেৰীৰ পুলিৰে প্ৰপ'জ কৰিব লাগে তাৰপিছত তাই মোক মাতি নি কিনে তাইৰ খেলাৰ সেই নিয়মটো তাই ৰাখি কিনে মোক প্ৰপ'জ কৰি দিলে গামেৰীৰ পৰিলে সেইকাৰণে প্ৰপ'জ কৰিছিল গাইজ আপোনালোকে সঁচা বুলি নাভাবিব ময়ো সঁচা বুলি ভবা নাই ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে আৰু চাই লওক এতিয়া কিমান বৰষুণ